বাণীতি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মোৰ লগত আছে আমাৰ চাইলেণ্ট এই কিবা লাজ কৰে কিবা মইতো লাজ নকৰোঁৱে হেৰি চাতো মই আগতে পৰিচয়টো দি লৈছোঁ যে এইজনী হ'ল নন্দিতা মোৰ বান্ধৱী বান্ধৱীতকৈও বেছি বান্ধৱী আৰু বান্ধৱীতকৈ আৰু বেছি বান্ধৱী মানে এনেকুৱা বান্ধৱী মানে বান্ধৱীয়ে বান্ধৱী মানে কথাটো পাহৰি থাকিলোঁ মই যে ইহঁতৰ ঘৰত আহোঁ মাহঁতৰ একো টেনশ্যন নাই মোৰো টেনশ্যন নাই এবাৰতো মই আহোঁতে চাগে 7 দিনমান থাকিয়ে গৈছোঁ নন্দিতাৰ গাৰ্ডেনখন দেখাওঁ আৰু অকণমান বাহিৰৰ পৰিৱেশটো দেখাওঁ তাইতো কথা নকয় তাই এনেকৈ হাঁহিয়ে থাকিব মই দেখাওঁ আৰু ময়ে কওঁ বলক এয়া ভণ্টি আহি গ'ল এতিয়া বহুত টাইম প্ৰাৰ্থনা কৰাৰ পিছত ভণ্টি আহিল মানে ইহঁতে কথা নকয়তো সেইকাৰণে মই কথা ক'ব লাগে তথাপি ভণ্টি অকণমান দুটা এটা কথা কয় না ভণ্টি দেখ লাইক কমেণ্ট শ্বেয়াৰ কৰবা কত দেখ ভিডিঅ'বোৰ চাই ভিডিঅ'বোৰ চাই লাইক কৰিব তাৰপিছত কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব গুড আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিব না নন্দিতা হয় না আৰু এয়া খুৰা যায় অকণমান ওলাই কি গাছ কো এগলা গিটি কি গাছ কো আৰু বাহ ৰাজবংশীত গামাৰি কয় কিন্তু কি কয় চব বেলেগ বেলেগ না যে টাৱাৰডাল দেখিলে আগতে এনেকুৱা হৈছিল ইহঁতৰ ঘৰত আহিলে আৰু হ'ল আৰু হেল্ল' 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 আপুনি হোৱাটছএপো কৰিব নোৱাৰিব বাকীটো ফেচবুক ইনষ্টাগ্ৰাম যি আছে সেইবোৰতো দূৰৰে কথা ঘৰত গৈহে পাব আৰু তথাপি তাৰ মাজতে আমাৰ এওঁ চলাইছিলে না তাৰপিছত এতিয়া টাৱাৰডাল বহাই মই আহি আৰু দেখিয়ে অ' মাই গড ফুল টাৱাৰ মানে কেনেকুৱা মোৰ অনুভৱ সেয়া ক'বই নোৱাৰোঁ কিন্তু ফাইনেলি মইতো কৈছিলোঁৱে না নন যে টাৱাৰ এডাল বহা ৰে নন টাৱাৰ বহা দেখছা মোৰ কথা কিমান নিমিলে দেখছা আৰু বহাবি হা ভালেই কোনোবাই চাই থাকিলে এয়া অভয়াপুৰী গ'লে বৈতামাৰী কি কয় এইখিনি ঢলাগাঁও ইয়াতে টাৱাৰ বহাগ কেইডালমান সোনকালে তাৰপিছত এডাল জিঅ' এয়াৰটেল চেয়াৰটেল বহাওক চবৰে সুবিধা হ'ব নহ'লে মানুহখিনি বহুত প্ৰব্লেম আজিকালি দেখিছেই নহয় আৰু চৰকাৰেতো এনেও কৈয়ে আছে চবফালে গাঁৱৰ ভিতৰত এই টাৱাৰ বহোৱাৰ কথা আমি ক'ত যাই আছোঁ পথাৰ কি কয় ঠাইখিনি ঢলাগাঁৱে আৰু কি বাখাৰা না মাখাৰা কি কয় ৰাজবংশীত মানে পথাৰক বাখাৰা কয় হয় নেকি পথাৰক বাখাৰা কয় বাখাৰা বাখাৰা আৰু কি কয় কি হালফিটা গম পাওঁ বাখাৰা মই আৰু কি বাখাৰা মই ঠাইখিনিৰ নাম বাখাৰা আচ্ছা কথাটো এনেকুৱাহে গতিকে বলক আমি নহয় আমি এইবাৰ বৈতামাৰীৰ ভাষাত ক'ম যে বলক আমি বাখাৰালৈ যাওঁ মই এইটো ক'লোঁ মানে বাকীখিনি নহয় বলক আমি ক'ব নেকি আমি বাখাৰাত যাওঁ আৰু ইয়াতে আপোনালোকে কেইটামান মানে যোনে গোটেইখিনি কয় আৰু ভাল লাগে শুনিব এই কি বুলি আমি কওঁ নহয় ক'ত যাওঁ আচলতে আমি অভয়াপুৰীখিনিতো এখন যাওঁ মানে এতিয়া গৈ আছোঁ আৰু ইহঁতে মানে ক'ত যাওঁ বুলি ক'লে কুটি যায়ো কয় না বহুতে কুটি যাই আৰু ভাল লাগে শুনিব মানে বেলেগৰ এই হেৰিটো শুনি ভাল লাগে আৰু ইয়াৰ মানুহ আছে ভালে মই এতিয়া অকণমান মোবাইলটো বেক কেমেৰাৰে দেখাওঁ আৰু এয়া হ'ল গাঁৱৰ ৰাস্তা এনেকুৱা মাজে মাজে অকণমান বৰষুণৰ কাৰণে হৈছে এয়া আমি আহি পাই গ'লোঁ বাখাৰা কি এইয়া বাখাৰা নহয় এইয়া চাৰিওফালে অকল বাখাৰা আৰু এই বৈতামাৰীতে চাগে এনেকৈ বহুত ডাঙৰ পথাৰ দেখিব পায় আগফালে পাহাৰ নহয় আৰু হাইয়েষ্টটো আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টতে পাহাৰ আছে সেইটো ডাঙৰ কোনফালে নাক কাটি দেখা পায় নেকি
চাৰিওফালে অকল পথাৰ কেনেকুৱা ভাল লাগে পৰিৱেশটো বা চাৰিওফালে পথাৰ ইফালে পাহাৰ পাহাৰ অলপৰ কাৰণে আমি নাক কাটিখন দেখি নাপাওঁ আগফালৰ পৰা পাম কি জানা সেইফালেদি ওলাই গ'লে এইটো এটা কি নামঘৰে মন্দিৰ কি পূজা দিয়ে ইয়াতে ৰাখাল পূজা কৃষ্ণ পূজা আৰু কৃষ্ণ বুলি ক'লেও ভুল নহ'ব কিন্তু ৰাখাল পূজা কৃষ্ণৰ নাম এয়া আৰু এইফালে গৰু নন্দিতা কি বুলি কয় এইটো গৰু মই কৈয়ে পালোঁ আগতে এইটোৱে ভুল কৰিলোঁ নহয় সেইটো চাচোন চা আৰু সেয়া চাওক বিলুপ্ত প্ৰায় হাড়গিলা আমি দেখি পালোঁ পথাৰৰ মাজত আৰু চাওকচোন কি ধুনীয়াকৈ খোজকাঢ়িছে দেখি ভাল লাগি গ'ল মনটো আৰু মই এয়া মাছ চাবলৈ আহিছোঁ কিবা টিকুত মাছ পায় নেকি আৰু কথা এটা হ'ল যে সেয়া দেখিছোঁ সেয়া নাক কাটি ওলাই গৈছে পিছফালে আমাৰ সেইখন তাকেতো এতিয়া কেমেৰাত এইখিনি আহিছে এইখিনি দেখিছে নহয় এইখিনি এয়া আমাৰ পিছফালে নাক কাটি পাহাৰ আৰু এইফালে আছে কি পাহাৰ ভূমি ঈশ্বৰ মানে আন্ধাৰ এয়া আছে আমাৰ পিছফালে ভূমিশ্বৰ আমি যে বৰঝৰা গৈছিলোঁ এইফালে সেই যে গাড়ী কেইখন আছে যে বাহ আৰু ট্ৰেইন গ'লে যে আৰু ভাল লাগে কেনেকুৱা আৰু ফিৰফিৰীয়া বতাহ ইয়াতে থাকি যাওঁ লাগিছে ঘৰ এটা বনাই ল'বি ইয়াতে ভাল লাগব এইগিলা কি যা বাই বাই সেয়া সূৰ্য দেৱতাই অকণমান আমাক দেখি হাঁহিবলৈ চেষ্টা কৰিছে আৰু অকণমান বৰষুণ সেয়া আমি আহি পাই গ'লো নদীখন এয়া সৰু গৰুটো ইচ্ছা মোৰ যে বেচেৰা বেয়াই লাগে এনেকে দেখিলে উপায়ো নাই সিহঁতে তেনেকেই আহে ইচ্ছা গলটো দাঙি দিয়ে কিয় যে মানে চিষ্টেমবোৰ এনেকুৱা উপায় নাই মোৰ মানে সঁচাকে বৰ দুখ লাগে এনেকুৱা দেখিলে কষ্ট ন সিহঁতৰো সেয়াই আমাৰ পৃথিৱীখন এনেকেই চলিছে আমাৰ সৃষ্টিকৰ্তা এনেদৰে বনাইছে গতিকে আমি এনেদৰে চলিবই লাগিব আৰু মই যদি ইয়াতে গোটেই বছৰত থাকোঁ কিবা প্ৰব্লেম নাই ঘৰলে চবে আমি গৰুকেইটাও ঘৰলৈ সেই গৰুকেইটাও ঘৰলৈ আহি আছে আৰু আগত বহুত লাইন লাগিছে বহুত দেৰি আমি ইয়াতে ৰখিলোঁ বৰষুণখিনিও কমিলে এতিয়া কেইটামান ৰিলছ বনালোঁ ফটো মাৰিলোঁ আৰু সেইখিনি চাবৰ কাৰণে আপোনালোকে ইনষ্টাগ্ৰামত মোক ফ'ল' কৰিব পাৰে ইনষ্টাগ্ৰামত চাবৰ কাৰণে ডেছক্ৰিপশ্যনত লিংক এটা দিয়া আছে গতিকে সেইকেইটা গৈ ক্লিক কৰি চাব আৰু এতিয়া আমি ঘৰলৈ যাওঁ আৰু এতিয়া আৰু ভিডিঅ'টো নবনাওঁ কণ্টিনিউ নকৰোঁ আৰু ভিডিঅ'টো চাই থাকোঁতে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনে লাগিলে আৰু বাকী ছাবস্ক্ৰাইব কৰিব যিসকলে নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব তেতিয়া আপোনালোকে গম পাব মই আগলৈ এনেদৰে ভিডিঅ' দি থাকিলে নে কি না